হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈকে। মোৰ নাম শামিম আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল ডায়েৰী। আজি এখন এনেকুৱা দেশৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ, যিখন দেশ মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ সৰ্ববৃহৎ দেশ, ভাৰতৰ এখন ভাল বন্ধু। এনেকুৱা এখন দেশ যিখনৰ ক্ষেত্ৰফল প্লুটো গ্ৰহতকৈও বেছি। এনেকুৱা এখন দেশ যিখনৰ 12টা নিজৰ টাইম জ'ন আছে। এনেকুৱা এখন দেশ যিখন দেশত সকলোতকৈ দীঘল ৰেলৱে লাইন আছে। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে দেশখনৰ নাম কি? হয়, ঠিকেই ভাবিছে। মই ক'বলৈ গৈ আছোঁ ৰাছিয়াৰ বিষয়ে। ৰাছিয়াৰ বিষয়ে কম বেছি পৰিমাণে আপোনালোক সকলোৱে জানে, কিন্তু মই কেইটামান বেলেগ কথাই ক'বলৈ গৈ আছোঁ। ৰাছিয়া দেশখনত ছোৱালীতকৈ ল'ৰাৰ সংখ্যা তেনেই কম, সেইটো এটা মেইন কথা। আৰু ৰাছিয়া দেশখনত 12টা টাইম জ'ন আছে। দুখন মহাদেশ সামৰি আছে ৰাছিয়া দেশখন, এছিয়া আৰু ইউৰোপ। 77% পপুলেশ্যন ইউৰোপত বাস কৰে আৰু 23% পপুলেশ্যন এছিয়াত বাস কৰে। বিশেষকৈ দেশখন যিহেতু মস্কো তেওঁলোকৰ ৰাজধানী আৰু মস্কোখন ইউৰোপত পৰে, গতিকে তেওঁলোকে ইউৰোপৰ কাণ্ট্ৰি বুলিয়েই কয়, কিন্তু ৰাছিয়াখন এছিয়া আৰু ইউৰোপ দুখন মহাদেশতে সামৰি আছে। ৰাছিয়াৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ পূব দিশৰ পৰা পশ্চিম দিশলৈ যাবলগীয়া হ'লে যদি আপুনি বাছেৰে যায়, আপুনি 11খনকৈ বাছ সলনি কৰিব লাগিব। আৰু ইয়াৰে জনসংখ্যা হৈছে প্ৰায় 14 কোটি। আমাৰ ভাৰততকৈ আয়তনৰ ক্ষেত্ৰত প্ৰায় 3 গুণ ডাঙৰ ৰাছিয়া দেশখনত জনসংখ্যা মাত্ৰ 14 কোটি। ৰাছিয়া দেশত এইটো অন্ধবিশ্বাস বুলিয়েই ক'ব পাৰি। তেওঁলোকৰ এটা মতবাদ আছে, যদি কোনোবাই নতুনকৈ এটা ঘৰ বনায়, সেই ঘৰটোত যি ব্যক্তিয়ে সকলোতকৈ প্ৰথমে প্ৰৱেশ কৰিব, সেই ব্যক্তিৰ সকলোতকৈ সোনকালে মৃত্যু হ'ব। আৰু সেই গতিকে তেওঁলোকে নতুন ঘৰ বনালে আগতে কুকুৰ বা মেকুৰীক প্ৰৱেশ কৰোৱায়। অন্ধবিশ্বাস নে কি ক'ব নোৱাৰি, কিন্তু তেওঁলোকৰ মাজত প্ৰচলনৰ এই প্ৰথাটো আছে। সকলোতকৈ দীঘল পৃথিৱীৰ ৰেলৱে লাইন, ট্ৰান্স চাইবেৰিয়ান ৰেলৱে লাইন, ৰাছিয়াৰ সবাতোতকৈ দীঘল ৰেলৱে লাইন এই পৃথিৱীৰ ভিতৰত। আপোনালোকে জানিছিলনে বাৰু ৰাছিয়াৰ এইবোৰ কথাৰ বিষয়ে? যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।